নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল, আজি এটা বেলেগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হোৱা আজি মুখ্য উদ্দেশ্যটো হৈছে কি, আমাৰ অসমীয়া চিনেমা জগতৰ এখন চিনেমা ইতিমধ্যে আপোনালোকৰ মাজলৈ আহি আছে। চিনেমাখনৰ নাম হৈছে ব্ৰিজ। সম্পূৰ্ণ আমাৰ এটা সঁচা কাহিনী আৰু আমাৰ থলুৱা প্ৰেক্ষাপটত নিৰ্মাণ হোৱা এখন চিনেমা মুভি। তেখেতসকলৰ টীমটো আহি আছে আমাৰ এই স্থানীয় কাইজেনলৈ। ইতিমধ্যে টীম ব্ৰিজ আহি আমাৰ মাজতে উপস্থিত হৈছেহি। এইখন দেখিছে আপোনালোকে, আমাৰ স্থানীয় যুৱকসকল আছে এই কাইজেনত। এয়া তেখেতসকলৰ ছেটআপটো ছেটিং কৰি আছে, দেখুৱাই দিছোঁ আপোনালোকৰ আমাৰ ধুনীয়াকৈ। স্বাগতম জনাইছোঁ। আমি আচলতে আজি বৰ সৌভাগ্যৱান, সকলোকে মানে নতশিৰ হৈ ক্ষমা খুজিছোঁ আৰু যাতে সময়টো অকণমান দেৰি হ'ল। তাৰমানে কি হৈছে, ঠগিলে গুৱাহাটীত দুইটাই পইচা পাতি অৱস্থাও মানে এনেকুৱা হৈ যায় যে ব'ল এডোখৰ খোজকাঢ়ি যাওঁগৈ, শ্বুটিং কৰিবলৈ যাওঁ। তাৰপিছতে ই অটো ৰিক্সাত গৈছে, ডাইৰেক্টৰে আকৌ ইয়াৰ পৰা অটো ভাড়াটো লৈ পিনি অটত দিছে। এনেকুৱা মানে ডাইৰেক্টৰে কি পাইছে চাগে নিউজটো, ভাল পাইছে কথা। এনেই কাম কৰাত একো আপত্তি নাই, কিন্তু ছোৱালী এগৰাকী যেতিয়া গৈ পেলাই কথা ভাল পাব, সেইটো এটা বহুত চেঞ্চিটিভ কথা এটা হৈ যায়। আকৌ কিছুমান খবৰ পালোঁ যে ল'ৰা এটাই মানে ল'ৰা ছোৱালী কিছুমানে স্কুলীয়া ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী কিছুমানে গৈ পেলাই নিজৰ পিন্ধা পেণ্টটো খুলি চোলাটো খুলি মূৰৰ ওপৰত লৈ নদী পাৰ হৈ ভৰা নদী পাৰ হৈ গৈ পেলাই সিটো পাৰ স্কুললৈ গৈছে। এই ধৰণৰ কথা কিছুমান মনত আহি পেলাই সেই কথাবিলাককে, সেই নিউজবিলাককে এটা কাহিনীৰ ৰূপ দিলোঁ আৰু সেই কাহিনীটোৰ আগবঢ়াই লৈ গৈছে এগৰাকী গাভৰু ছোৱালী, তাইৰ জীৱনত ঘটা ঘটনা কিছুমান। সেই গোটেই কাহিনীটো আমি আগবঢ়াই লৈ সেই কাহিনীটোৱে যেতিয়া নিৰ্মাণ হ'ল, মই তেতিয়া দেখিলোঁ যে কাহিনীটো হৈ গ'ল। এতিয়া মই ভাবিলোঁ যে এইখন যিহেতু এখন আমাৰ অসমৰ এখন সঁচা বাস্তৱ ৰূপৰ চিনেমা, গতিকে ইয়াৰ অভিনয়, ইয়াৰ গোটেই টেকনিক গোটেই কেঁচা কেঁচা হ'ব লাগে। অভিনয়টো কেঁচা নহয়, মানে এটা ৰ বুলি ক'লে যিটো হয় সেই ফিল এটা থাকিব লাগে। সেইকাৰণে মই সকলো চৰিত্ৰ যাতে দৰ্শকে ৰিলেট কৰিব পৰা বুলি কয়, যিটো ইংৰাজীত কয় ৰিলেট কৰিব পাৰে, সেইকাৰণে মই চিনাকি মুখ বিচৰা নাছিলোঁ। সেইকাৰণে অকণমান অচিনাকি মুখ বিচাৰিছিলোঁ। সেইকাৰণে বিচাৰি ইয়াতে আমাৰ মাধৱদেৱ ইউনিভাৰ্চিটিটো মই ছোৱালী চাইছোঁ, মানে কেৰেক্টাৰ চাইছোঁ। বা এইফালে লখিমপুৰ কলেজ, লখিমপুৰ গাৰ্লছ, এইফালে আপোনাৰ ঘিলামৰা, তেজপুৰৰ পৰা আৰম্ভ কৰি পেলাই, যিহেতু মই এই গোটেই কাহিনীটো এটা উজনিৰ এটা টন দিব খুজিছিলোঁ গোটেই কাহিনীটোত, গতিকে উজনিৰ অভিনেত্ৰী হোৱাটো বিচাৰিছিলোঁ। গতিকে এইফালৰ মেক্সিমাম অভিনেতা অভিনেত্ৰী চাই ফাইনেলি প্ৰায় 300মানতকৈ বেছি ছোৱালী চোৱাৰ পিছত শিৱৰাণী কলিতা চিলেক্ট হ'ল। মৰম বিচাৰি আহিছোঁ, তুমি হাঁহিলে হাঁহিছোঁ, মৰম বিচাৰি আহিছোঁ, তুমি হাঁহিলে হাঁহিছোঁ, মন মোৰ ভৰি পৰিব, কথাই গুৰি কাটি কিয়নো মোক মাৰিছ, বুকুৰ বেথা বুজি পায়ো দূৰে দূৰে ফুৰিছ। ধন্যবাদ দেই। এই অনুপম দা এটা গান আছিলে, এতিয়া অনুপম শইকীয়া এটা গান আছিলে। ব্ৰিজ 30 ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব, আপোনাৰ ওচৰৰ ছবিগৃহলৈ আহিব। গতিকে ব্ৰিজ আপোনালোকৰ নিজৰ মৰমৰ চিনেমা, আপোনালোকৰ চিনেমা। আপোনালোকে আহক, দলে বলে আহক, সকলো দৰ্শক আহক, মানে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে এইখন ছবি চাব পাৰে। গতিকে সকলো একেলগে বহি একে পৰিয়ালৰ মানুহে একেলগে চাব পৰা এখন অসমীয়া চিনেমা। গতিকে সকলো আহি ব্ৰিজ চাওক, আমি সেইটোৱে আশা কৰিম। সকলোৱে কম বেছি পৰিমাণে হয়তো গম পাইছে যে আমাৰ ব্ৰিজ ফিল্মখন অহা 30 ছেপ্টেম্বৰ তাৰিখে ৰিলিজ হ'ব।
কৰোঁ সকলোৱে মৰম আশীৰ্বাদ দিব, অসমবাসীয়ে আমাক মৰম আশীৰ্বাদ দিব। আৰু 30 ছেপ্টেম্বৰৰ পৰা ছবিগৃহত আহিব ব্ৰিজখন। সকলোৱে অসমৰ সকলো ছবিগৃহতে, ওচৰৰ ছবিগৃহত সকলোৱে চাওক আহি ব্ৰিজখন, তাকে আশা কৰিলোঁ। সম্পূৰ্ণ এখন থলুৱা পৰিৱেশত নিৰ্মাণ কৰা চিনেমা ব্ৰিজ। ব্ৰিজত আছে কেতিয়া এজনী ছোৱালীয়ে নিজে যেতিয়া হাল বাবলৈ যাবলগীয়া হয়, এখন দলঙৰ কাৰণে যেতিয়া এজনী ছোৱালীৰ বিয়াখন শেষ হৈ যায়, বিয়া ভাগি যায়, তেনেকুৱা এটা কাহিনী লৈ নিৰ্মাণ কৰা এখন চিনেমা। 30 ছেপ্টেম্বৰত আহক সকলোৱে উপভোগ কৰক এখন অসমীয়া চিনেমা ব্ৰিজ। ধন্যবাদ।